বিটেল চিৰহি বয়ে টটাপাৰি এক্সেট্ৰা এক্সেট্ৰা অসমত সবে এইবোৰ কথাই পাতি আছে বহুত সংখ্যকে বিক্ৰী কৰি আছে বহুত সংখ্যকে কিনি আছে আজি এই ভিডিঅ'টোত আপোনালোকক দেখাম কিদৰে আমি কিনিব লাগে আমাৰ ফাৰ্মৰ কাৰণে মাইকী ছাগলী ব্ৰিডিং ফিমেল কিদৰে কিনিব লাগে কোনবোৰ দিক চাব লাগে সেই গুটেইবোৰ বিষয়ে কথা পাতিম মই আপোনালোকক কৈছিলো মোৰ লক্ষ্য এই জীৱনটোত এই ফিল্ডত যদি কাম কৰি আছো কিদৰে ভাল ব্ৰিডিংত আমি কাম কৰিব পাৰো আৰু ভাল ভাল ছাগলী প্ৰডিউস কৰি ভাল ভাল এনিমেল প্ৰডিউস কৰি আমি আমাৰ এই ইন্ডাস্ট্ৰিটো ডাঙৰ কৰিব পাৰো এজন একোটা ডাঙৰ ফাৰ্মাৰ প্ৰডিউস হয় আজি ভিডিঅ'ত আপোনাক দেখুৱাম কি ধৰণকে আমি সিলেকশন কৰিব লাগে ব্ৰিডিং ফিমেল কোনবোৰ গুণ আমি চাব লাগে আপোনালোকে যদি এখিনি ফলো কৰে ছাগলী কিনুতে যদি প্ৰশ্ন কৰে সোধে আৰু বস্তুবোৰ চাই আপোনালোকৰ ফাৰ্মখন আৰম্ভণিৰ প্ৰায় এটা বেলেগ ধৰণৰ স্পীডত আগবাঢ়িব আৰু নেক্সট 2 বছৰত আপোনালোকে বহুত ধৰণৰ চেঞ্জ দেখিব বলক ভিডিঅ'টো আৰম্ভ কৰো আৰু দেখুৱাম আপোনালোকক কোৱালিটি ব্ৰিডিং ফিমেল কি হয় কেনেকৈ ল'ব লাগে কি চাব লাগে আমি প্ৰত্যেকটা বস্তু ভালদৰে ডিসকাস কৰিম এজনী ফিমেল যেতিয়া আমি লওঁ নিজৰ ফাৰ্মৰ কাৰণে বা কেজনীমান ফিমেল যেতিয়া আমি গুটাও কোনবোৰ বস্তু আমি এটা এনিমেলত এজনী মাইকী ছাগলীত আমি চাব লাগে লোৱাৰ আগতে প্ৰথম বস্তুটো হ'ল তাইৰ বডিটোৰ ওভাৰঅল ষ্ট্ৰাকচাৰটো তাইৰ বডিটোৰ স্কিনটোৰ ছালটোৰ চিকচিকনিটো ওভাৰঅল ছাগলীৰ ছালখন ধুনীয়া হ'ব লাগে চিকচিকনি থাকিব লাগে কোনো ধৰণৰ ফাপৰে ধৰা বা তেনেকুৱা ধৰণৰ হ'ব নালাগে ওভাৰঅল তাইৰ বডি ষ্ট্ৰাকচাৰটো ধুনীয়া ষ্ট্ৰং হ'ব লাগে ভৰিখন মাটিত ভালদৰে লাগি থকা হ'ব লাগে চাৰিখন ভৰি আৰু আমাৰ লোকেল ছাগলীৰ সদায় ভৰি আৰু ওভাৰঅল গঠনটো ষ্ট্ৰং হয় সেকেন্ড মোস্ট ইম্পৰ্টেন্ট পইণ্টটো হ'ল তাইৰ আদাৰ সাইজটো মানে তাইৰ বেক সাইডটো আমি যেতিয়া এনিমেল এটা চুজ কৰোঁ আমাৰ প্ৰথম প্ৰবলেমটো কি হয় ছাগলীৰ ক্ষেত্ৰত বা গৰুৰ ক্ষেত্ৰতো ছাগলীৰ ক্ষেত্ৰত বিশেষকৈ যেটো বহুত প্ৰশ্ন আহে হেতু হৈছে গাখীৰ কম বা গাখীৰ নাই পোৱালি ৰাখিব নোৱাৰে সো ইয়াত কি হৈছে আমি চাব লাগিব আমাৰ ছাগলীজনীৰ বেক সাইডটো কিমান ডাঙৰ বা কেনেকুৱা ধৰণৰ ছাগলীজনী ওভাৰঅল ভি শেপ ষ্ট্ৰাকচাৰ আছে নে নাই বেক সাইডটো ডাঙৰ আগ সাইডটো সৰু হ'ব লাগে আমি যেতিয়া ফিমেল কিনো ফাৰ্মৰ কাৰণে প্ৰত্যেকজনী ছাগলীৰ এইবোৰ গুণ আমি চাব লাগিব ওভাৰঅল বডি ষ্ট্ৰাকচাৰটো কিমান ষ্ট্ৰং তাই বেক সাইডটো কেনেকুৱা যিমান ধুনীয়া ডাঙৰ আদাৰ সাইজ হ'ব বাটকিটা সমান হয় নে নহয় আদাৰ সাইজ ডাঙৰ হয় নে নহয় বেক সাইডটো কিমান বহল আগ সাইডটোৰ পৰা সৰু হৈ পিছৰ ফালে বহল হৈ আছে ছাগলীজনী তেনেকুৱা ধৰণৰ ফিমেলবোৰ আমি ল'ব লাগে আমি কিহত ফাঁসিছো আমি ফাঁসিছো ব্ৰিডৰ নামত বেলেগ ধৰণৰ ব্ৰিড কাণ দীঘল ছাগলী অসমীয়া লোকেল ছাগলীটো আমাৰ অসমৰ ছাগলীটো যেন একোৱে কাম নাই তেনেকুৱা ধৰণৰ আমি ভাবিবলৈ ধৰিছো কিন্তু মই সঁচা কথা কৈছো আপোনালোকে এনেকুৱা ধৰণৰ ভাল ফিমেল লৈ ফাৰ্মখন কৰক আৰু চাব আপোনালোকে ৰিজাল্ট কিমান সোনকালে পায় যিকোনো ছাগলী মই কোনো এটা ব্ৰিডক বেয়া বুলি নকওঁ কিন্তু যি ছাগলীয়ে নলও কিয় আমি সিহঁতৰ ওভাৰঅল বডি ষ্ট্ৰাকচাৰটো চাব লাগিব বিশেষকৈ ফিমেলৰ ক্ষেত্ৰত বেক সাইডটো যিমান পেলভিক ৰিজনটো যিমান ডাঙৰ হ'ব সিমানে সিহঁতৰ পোৱালি বেছিকৈ দিয়া বা ডাঙৰ বেছিকৈ ৰাখাৰ কেপাচিটি আহি যায় সো জেনাৰেলি আমাৰ লোকেল ছাগলী দুটা পোৱালিটো দিয়েই তাতকৈ বেছিও দিয়ে সো যিবোৰ ফিমেলৰ বেক সাইডটো যিমান ডাঙৰ হ'ব সিমানে সিহঁতৰ বেছিকৈ পোৱালি দিয়াৰ কেপাচিটিটো আহি যায় এইটো হ'ল সেকেন্ড গুণটো আৰু কিছুমান বস্তু আছে যেনে চকু একদম তিলবিলিয়া টস বজাই থকাৰ নিচিনা মুখখন চকুকিটা একদম এনেকৈ ডাঙৰকৈ চোৱা ধৰণৰ হ'ব লাগে মানে একদম খুলি যাতে সব ফালে এনেকৈ ঘূৰি এলাৰ্ট অৱস্থাত ছাগলীজনী থাকিব লাগে ছাগলীটো হ'ব লাগে এলাৰ্ট বডি ষ্ট্ৰাকচাৰ চকু ডাঙৰ ভালকৈ মেলা চাফা চকু ওভাৰঅল স্কিনৰ কণ্ডিশ্যন ভাল আদাৰ সাইজটো বহুত ইম্পৰ্টেণ্ট বেক সাইডটো কিমান বহল ভি শেপ হয়নে নহয় ছাগলীজনী এনেকুৱা ধৰণৰ কিছুমান বস্তু আহিব লাগে তাৰপিছত হৈ গ'ল আপুনি বাহাখন লাৰি চাব লাগিব বাহাখনত কিবা লাম্পছ আছে নেকি মানে কিবা টাইট হয় নেকি বাহা বাটকিটা টানি চাব লাগিব বাহা বাটকিটা সমান ঠিকে আছে নে গাখীৰ দুটা বাটেদি সমানে আহিব পাৰে নে নোৱাৰে এনেকুৱা ধৰণৰ বস্তু ডিফাৰেণ্ট ষ্টেজ অফ লেকটেশ্যনত থাকে কিছুমান সময় প্ৰেগনেণ্ট থাকে কিছুমান সময় নাথাকে কেতিয়াবা পোৱালি লগত থাকে এইবোৰ বস্তু আমি চাব লাগিব মই ভিডিঅ'টোৰ মাজে কিছুমান ক্লিপো লগাই দিছোঁ কিছুমান কোৱালিটি ফিমেল কেনেকৈ চুজ কৰে কোনবোৰ বস্তু আমি চাব লাগে সেইবোৰ বস্তুৰ মাজে বুজাবলৈ মই ক্লিপবোৰ লগাই দিছোঁ এইবোৰ হৈ গ'ল
মাইকী ছাগলী কিনাৰ কিছুমান বহুত ইম্পৰ্টেণ্ট কথা যিবোৰ আমি জানিব লাগে আৰু লওঁতে আমি চাব লাগে ইয়াৰ উপৰি আৰু বহু ধৰণৰ কথা যেনে ফিমেলজনীৰ আগৰ জেনেৰেশ্যনত কেনেকুৱা ধৰণৰ ৰিজাল্ট আছিলে তাই মাকে কেইটা পোৱালি দিছিলে বাপেকৰ প্ৰডাকশ্যন কেনেকুৱা আছিলে কোৱালিটি কেনেকুৱা হয় পোৱালিৰ এইবোৰ বস্তু আমি জানিব লাগিব তাৰপিছত হৈ গ'ল ছাগলীজনীয়ে যদি আগতে পোৱালি দিছে কিমানবাৰ পোৱালি দিছে সেই ৰেকৰ্ডটো জানিব পাৰিলেও আমাৰ বহুত ভাল হয় কেতিয়াও আমি একেবাৰে সৰু পোৱালি লোৱাৰ চিন্তা কৰিব নালাগে বাজেট কম বুলিয়ে যে আমি সৰু পোৱালিবোৰ লৈ ল'ম তেনেকুৱা নহয় আমি অলপমান মেচিয়ৰ লেভেললৈকে ছাগলীবোৰ ল'ব লাগে পাৰিলে এবছৰ বা 2 বছৰ বা 3 বছৰ পৰ্যন্তও হ'ব পাৰে যদি ছাগলীজনীৰ কোৱালিটি আছে গতিকে এনেকুৱা ধৰণৰ কথাবোৰ আমি জানিব লাগিব 2 দাঁত 4 দাঁত 6 দাঁত দাঁতটোৱে অকল ইম্পৰ্টেণ্ট নহয় ছাগলীজনীৰ অভাৰঅল ষ্ট্ৰাকচাৰ কেনেকুৱা তাইৰ প্ৰডাক্টিভিটি কেনেকুৱা এইবোৰ বস্তু আমি চাই পেলাই এনিমেল কিনিব লাগে আমাৰ লোকেল ছাগলীটোৰ লগত কোনো ধৰণৰ তুলনা নাই এইটো মোৰ অপেন চেলেঞ্জ সকলোকে মোৰ অপেন চেলেঞ্জ আমাৰ লোকেল ছাগলীটোতকৈ আমাৰ অসমত প্ৰডাক্টিভিটি যদি বেছি আনিব পাৰে মোৰ অপেন চেলেঞ্জ এই লোকেল ছাগলীটোৰ লগত তুলনা কৰি চাওক নিজে আপোনাৰ ঘৰত থকা ছাগলীটাৰ কম্পেয়াৰ কৰক আপোনাৰ ঘৰত থকা ফিমেল কিজনী কেনেকুৱা হয় কেইটা পোৱালি দিয়ে ষ্ট্ৰাকচাৰ কেনেকুৱা মই ভিডিঅ'ত দেখুৱা ছাগলীবোৰৰ লগত কম্পেয়াৰ কৰক বহুতে F1 F2 ছাগলীও বিচাৰে তেনেকুৱা ধৰণৰ ফিমেলো লওক কিন্তু সেইখিনি গুণ আছে নাই আমি চাব লাগিব জেনেৰেলি লোকেল ছাগলীটো 2টা বা 3টা পোৱালি দিয়ে আমাৰ ক্ৰছবোৰে যিখিনি F1 F2 হয় কিছুমানে এটা দিয়ে বা কিছুমান ক্ষেত্ৰত 2টা দিয়া দেখা যায় সেইবোৰ ব্লাড লাইনবোৰ মিক্স হ'লে হয় কিন্তু জেনেৰেলি অসমত আমাৰ লোকেল ছাগলীতকৈ বা ব্লেক বেংগল ছাগলীতকৈ ভাল মাইকী যাৰ ৰিপ্ৰডাক্টিভ চাইকেলটো ইমান সোনকাল 2 বছৰত 3বাৰকৈ পোৱালি দিয়ে আৰু ভাল ছাগলী হ'লে নিশ্চয়তে পোৱালিবোৰ ৰাখিব পাৰে গাখীৰ নাই বুলি কয় মই কিছুমান ফিমেল দেখাইছোঁ আদাৰ সাইজ দেখাইছোঁ যদি গাখীৰ নাই তেতিয়াহ'লে চিন্তা কৰি চাওক নিজে এইবোৰ ছাগলী যদি গাখীৰ নাই প্ৰব্লেম হৈছে আমি আমাৰ ছাগলীবোৰক কেতিয়াও সেনেকৈ ৰাখাই নাছিলোঁ অসমত ভালকৈ গোট ফাৰ্মিঙত কাম হোৱাই নাই লোকেল ছাগলীবোৰ এৰি দিছোঁ ৰাস্তাৰ ক্ৰছ হৈ গৈছে ইনব্ৰিডিং হৈ গৈছে সেই পথাটো দিয়ে ঘূৰি চবৰে ক্ৰছ হৈছে বাপেকে দিয়ে জীয়েকে আকৌ নিজৰ ভায়েকৰ লগত এনেকৈ ধৰণকৈ মাকৰ লগতে পুতেকৰ এনেকুৱা ধৰণকৈ সিহঁতৰ জেনেটিক্সটোত এফেক্ট হৈছে বহুত বেয়াকৈ এতিয়াও আপুনি ঘূৰি চাব কেতিয়াবা নিজৰ অঞ্চলত চাব কিছুমান ধুনীয়া ছাগলী লোকেল ছাগলী আপোনালোকে দেখিব চ' ফাৰ্মখন কৰোঁতে আমি এটা মিক্সচাৰত কৰিব লাগিব কিন্তু লোকেল ছাগলীটোক প্ৰায়ৰিটি দিব স্পেচিয়েলি ৱেন ইউ ষ্টাৰ্টিং আপোনাৰ আৰম্ভণিৰ ক্ষেত্ৰত লোকেল ছাগলীখিনি বহুত ইম্পৰ্টেণ্ট ফিমেলখিনি লোকেল হ'বই লাগিব নহ'লে আপুনি গ্ৰ'থ ল'ব নোৱাৰে এইটো লিখি লওক মোৰ পৰা আপোনাৰ একেবাৰে এক্সপিৰিয়েঞ্চ নাই আৰু আপুনি বেলেগ ধৰণৰ জাতৰ মাথা মাৰি আছে বেলেগ ধৰণৰ জাত আনি লৈ ক্ৰছ F1 F2 আনিছে আৰু আপোনাৰ নলেজ নাই তেতিয়া আপোনাৰ ছাগলীখিনি যেতিয়া বেমাৰ এটা হ'ব সেই যে বেমাৰৰ লগত যুদ্ধ কৰা যিটো কেপাচিটি সেইটো আমাৰ লোকেল ছাগলীৰ বহুত বেছি টলাৰেঞ্চটো বহুত বেছি পেলুৰ প্ৰতি টলাৰেঞ্চ বেছি বেমাৰ আজাৰৰ প্ৰতি টলাৰেঞ্চ বেছি বাৰিষাটো চলে গৰমতো চলে যেনেকৈ তেনেকৈ সিহঁতে এডজাষ্ট কৰে আৰু বাহিৰা ছাগলীবোৰ এডজাষ্ট কৰিব নোৱাৰে জেনেৰেলি চাব আপোনালোকে নিজৰ লাইফত বা নিজৰ যিটো পৰি আছে বৰ্তমান চাব বাহিৰা ছাগলীবোৰৰ প্ৰডাক্টিভিটিটো নজৰ কৰিব কিমান কি হয় গাখীৰৰ কথা লৈ বহুতৰ প্ৰশ্ন লোকেল ছাগলীক ভালকৈ ব্ৰিডিং কৰক ভাল ফিমেল লওক এটা কথাও যদি মোৰ ভুল প্ৰুভ হয় মই নিজে মানে এই ফিল্ডত আৰু কাম নকৰোঁ যিখিনি কৰিম ভালদৰে কৰিম প্ৰত্যেকটা এনিমেল যাক দিম তেওঁলোকে প্ৰডাক্টিভিটি পাব লাগিব আৰু কাইলৈ মোক ফোন কৰি ক'ব লাগিব যে ছাগলীকেইজনী বহুত ভাল হয় বুলি এইখিনি অভাৰঅল বহুতো ইয়াৰ মাজত আৰু বহুতো কথা আছে দাঁতৰ ষ্ট্ৰাকচাৰ চাব লাগে আৰু বহুতো কথা থাকি গৈছে কিছু কথা মই ছাগলীবোৰক দেখাই আপোনালোকক আৰু ক্ল'জলি বুজাবলৈ চেষ্টা কৰিম এইজনী আমাৰ থলুৱা জাতৰ লোকেল ছাগলী তাইৰ গাখীৰ মই ৰাতিপুৱা খীৰাব লগা হৈছে মই পোৱালিক খুৱাব লগা হৈছে আৰু এতিয়া তাই আকৌ হিটত আহিছে এইটো আমাৰ ব্ৰিডিং বাগটো বৰ্তমান লোকেলৰ কাৰণে অভাৰঅল বডি কণ্ডিশ্যন চাওক তাৰ ইমান ষ্ট্ৰং তাই হিটত আহিছে লগে ক্ৰছ হৈছে ক্ৰছ হোৱাৰ ক্লিপটো মই লগাই দিম মাজতে এইফালে এজনী ব্লেক বেংগলৰ ছাগলী তাই বহি আছে মই উঠাই দিছোঁ বেক ছাইডটো চাব ছাগলীবোৰৰ বেক ছাইডটো চাব কিমানখিনি বহলৰ কথা যিটো মই কৈছোঁ আদৰৰ কথা যিটো মই কৈছোঁ সেইটো মন কৰিব সেইফালে এজনী ক্ৰছত ছাগলী আছে মই কোনো ব্ৰিড ক্লেইম নকৰোঁ এনেই কিছুমান ব্ৰিড ক্লেইম কৰি লাভ নাই ক্ৰছ ব্ৰিড ছাগলী কিন্তু মই যিটো কথা কৈছোঁ সেইটো নজৰ কৰিব চিলেকশ্যন অফ এনিমেলছ বহুত ইম্পৰ্টেণ্ট বেক ছাইডটো চাওক কিমান বহল আৰু আমি কিদৰে মাইকী ছাগলী কিনিব লাগে আৰু মতা ছাগলীৰ এক্টিভনেছটো চাওক আজি মতাৰ বিষয়ে বহুত কথা নাপাতোঁ কিন্তু এটা বস্তু দেখিব এই মেইলটোৰ যিটো এক্টিভনেছটো ভৰিখন যিমান ষ্ট্ৰং হ'ব আৰু ব্ৰিডিং হৈ গ'ল কেমেৰাৰ আগত আকৌ ব্ৰিডিং হৈ গ'ল চ' এইবিলাক আমি চাই আমি ল'ব লাগিব ছাগলী
বহুত পুৰণা ফিমেল মোৰ ক্ৰছত, কিন্তু চেল কৰা নাই কিয়? কাৰণ ৰিজাল্ট বহুত ভাল, প্ৰডাক্টিভিটি বহুত ভাল। বুঢ়া হোৱা বুলি ছাগলী নাভাবিব তেনেকৈ, নিজৰ ফাৰ্মত প্ৰডাক্টিভিটি চাওক কোনবোৰ এনিমেলে বেছি প্ৰডাক্টিভিটি দিয়ে। আনাদাৰ বিউটিফুল ফিমেল সদায় দেখাওঁ মই ব্লেক বেংগলত। চাওক তাই প্ৰেগনেণ্ট আৰু বডি ষ্ট্ৰাকচাৰ চাওক, বেক ছাইডটো চাওক, বহলটো চাওক। এনেকুৱা ধৰণৰ ফিমেল লৈ আমি কৰিব লাগিব ফাৰ্ম, তেতিয়া আপোনালোকে ছাকচেছ কৰিবই পাৰিব, সেইটো কোনো কথা নাই। সেইটোত ক্ৰছ ছাগলী বিচাৰে বহুতে F1 F2 বা আৰু লোক পিয়'ৰ বিচাৰে, কিন্তু অসমত কেইটা পিয়'ৰ ছাগলী আছে? নিজে চিন্তা কৰি চাওক, অসমত কেইখন পিয়'ৰ ছাগলী লৈ ব্ৰিডিং ফাৰ্ম আছে? যদি চলি থাকিল হয় নহয়, তেতিয়া আজিলৈকে বহুত ছাগলী বাহিৰা হৈ গ'ল হয়। কিন্তু আমি আমাৰ লোকেল ব্ৰিডটোক বুজিব পৰা নাই। আৰু অকল এইবোৰে নহয়, বহুত বস্তু থাকে। এজনী ফিমেল বৰ্তমান কণ্ডিশ্যনত নাই তাই, তথাপি আদাৰ চাইজ চাওক, বৰ্তমানটো ইমান কণ্ডিশ্যনত নাই। যেতিয়া কণ্ডিশ্যনত আহিব তেতিয়া চাব। এইবিলাক হ'ল আমাৰ লোকেল আছাম হিল গোট ফিমেল আৰু ব্লেক বেংগল ফিমেলৰ বাহাদুৰি অসমত। ক্ৰছ ছাগলী, ঠিক আছে, ক্ৰছ ছাগলী কৰক, কেনেকুৱা ধৰণৰ ফিমেল ল'ব? এইবোৰ হ'ল ক্ৰছ ছাগলী ফিমেল। চাইজ, বেক ছাইডটো, লেন্থটো, বডি চিকনিটো, মেলৰ এক্টিভনেছ, এইবিলাক হ'ল ছাগলী চিলেকশ্যন কৰাৰ কিছু কথা। আৰু আমি একো নাজানাকৈ চিৰহি, বিটেল, বয়েৰৰ মাথা মাৰি আছোঁ। কিন্তু আমি ব্ৰিডটোৰ বিষয়ে, এনিমেলটো চিলেক্ট কেনেকৈ ৰাখিম, বেমাৰ আজাৰ হ'লে কি হ'ব, এইবিলাক কথা একো নাজানোৱে। আমাৰ বাছ বাহিৰা ছাগলীৰ প্ৰতি এট্ৰেকশ্যন। কিন্তু ফাৰ্মিং কৰি থকা সময়ত আপোনালোকে ৰিয়েলাইজ কৰিব, মোৰ পাৰ্চনেল 6 ইয়াৰ্ছৰ এক্সপিৰিয়েঞ্চত কৈ আছোঁ, ডেইৰী কথাই কওঁ বা ছাগলী কথাই কওঁ, এনিমেল চিলেকশ্যনটো এটা বহুত ক্ৰুচিয়েল পাৰ্ট হয়। পইচা দিলেই ছাগলী আহি যাব, কিন্তু কি ধৰণৰ ছাগলী আপুনি উঠাইছে সেইটো বস্তু নিজৰ ফাৰ্মৰ কাৰণে বহুত ইম্পৰ্টেণ্ট। মোৰ এটাই কাম, অসমবাসীক লাইফ ষ্টক ফাৰ্মিঙত কিদৰে আগবঢ়াব পাৰোঁ, কিদৰে ৰাইট চিলেকশ্যন কৰাব শিকাব পাৰোঁ, কেনেকৈ আমি ব্ৰিডিং লেভেলবোৰ, ষ্টেণ্ডাৰ্ডবোৰ আগবঢ়াব পাৰোঁ, ডাঙৰ কৰিব পাৰোঁ আৰু বেলেগ ষ্টেটৰ লগত কম্পিট কৰিব পাৰোঁ। আমিও আমাৰ লোকেল ছাগলী পঠাব লাগিব বাহিৰলৈ, আমিও দেখুৱাব লাগিব আমাৰ লোকেল ছাগলীৰ বাহাদুৰি কিমান। ফিমেলবোৰ চিলেক্ট কৰোঁতে বহুত বেছি ক্ৰুচিয়েলি, বহুত বেছি জানি শুনি বুজি পেলাই কৰিব লাগে। ক'ৰ পৰা লৈছে, কিদৰে ৰাখিছে, তাৰ ৰেকৰ্ড কি, ভেকচিনেশ্যন ইত্যাদি, আগৰ ৰেকৰ্ড কি, বা এনিমেলটো চাইও বুজিব পাৰিব লাগিব যে কেনেকুৱা হয়। এইবোৰ বস্তু আমি নাজানাকৈ যদি এইটো ফিল্ডত আহিব বিচাৰিছোঁ, আমি ছাকচেছ কৰিব নোৱাৰোঁ। আমি 2 বছৰ 3 বছৰৰ ভিতৰত বেয়াকৈ ফেইল কৰিম। আৰু যিমানখিনি বৰ্তমান এষ্টাব্লিছ গোট ফাৰ্মাৰ্ছ আছে অসমত, সৰু পৰ্যায়তে আমি চবেই কৰি আছোঁ, তেওঁলোকক সকলোকে প্ৰশ্ন কৰক, আপোনালোকে আৰম্ভণি কৰোঁতে কি ছাগলী লৈ আৰম্ভ কৰিছিলে, আৰু আজি যে ইমানখিনি ছাগলী হ'ল কেনেকৈ হ'ল, কোনবোৰ ফিমেল আছিলে আপোনাৰ তাত, মেল কি আছিলে, ফিমেল কি আছিলে, কেনেকৈ আজি এইটো লেভেল পাইছে, সেইবোৰ প্ৰশ্ন কৰক। তাৰপিছত আনচাৰবোৰ আপোনালোকে নিজে পাব। যিসকলে বাকী বেলেগ ব্ৰিডৰ কাম লৈবোৰ কৰি আছে একেলগে, তেওঁলোককো প্ৰশ্ন কৰক, ফিমেলবোৰ কি আছিলে আৰম্ভণিতে, কেনেকৈ 10টাৰ পৰা 50টা, 70টা, 100টা ছাগলী হৈছে, এইবোৰ প্ৰশ্ন আপোনালোকে কৰক। আৰু নতুন মানুহখিনিয়ে এটা প্ৰশিক্ষণ লৈ পেলাই, এটা ট্ৰেইনিং লৈ পেলাই এইবোৰ ফিল্ডত আহক। এইটো মোৰ অনুৰোধ আপোনালোক সকলোৰে। এইবিলাক ফিল্ডত আহোঁতে ট্ৰেইনিং নোহোৱাকৈ নাহিব, নিজৰ জমা ধন লগাই পেলাই আহোঁতে জানি শুনি বুজি পেলাই আহক। নহ'লে এই ফিল্ডটোত আপোনালোকে বাছ এটা দুটা জীৱ পোহাৰ, এনেই জাষ্ট পুহি থকাৰ নিচিনাকৈ থাকিব লাগিব। যদি বহলভাৱে ভালকৈ কৰিম বুলি ভাবিছে, প্ৰশিক্ষণ লওক আৰু নেক্সট 5 বছৰ 10 বছৰ চিন্তা কৰি এই ফিল্ডত আহক। ঘপককৈ ইনকাম কৰিম বুলি নাহিব, এনেকুৱা ধৰণৰ নহয়। এইবোৰ কিছুমান কথা যিবোৰ আমি একেবাৰে জানিব লাগিব এই ফিল্ডত অহাৰ আগতে। কোনে কৈছে আমাৰ ছাগলীটোৰ একো দাম নাই বুলি, আমাৰ লোকেল ছাগলীটোৰ একো ভেলু নিদিয়ে বুলি? আমি জানো ভালদৰে মাৰ্কেটিং কৰিছোঁ, আমি জানো ভাল বস্তুটো প্ৰডিউচ কৰিছোঁ? এইবোৰ প্ৰশ্ন নিজকে সোধা আৰম্ভণি কৰক। নিজৰ ঘৰত থকা ছাগলীকেইটাৰ কোৱালিটি চেক কৰক, কেনেকুৱা ধৰণৰ লেভেলত সিহঁতে আছে, কোনবোৰ ফিমেল লৈ আমি অলৰেডি কাম কৰি আছোঁ, ফাৰ্ম হিচাপে নহয়, 2-4টা ৰাখিয়ে জানো কাম কৰি আছোঁ, কিন্তু কি ধৰণে কাম কৰি আছোঁ, আমি জানো মেইল ৰাখিছোঁ ভাল, আমি জানো ভাল ফিমেল ৰাখিছোঁ, সিহঁতক জানো ভাল খাদ্য দিছোঁ। লোকেল ছাগলীক ইমান খাদ্যৰ প্ৰয়োজন, তেনেকুৱা হাই কোৱালিটি ফিডৰ প্ৰয়োজন নহয়, সিহঁতে এডাপ্ট কৰে আমাৰ লোকেল এই এনভাইৰমেণ্টত, অসমৰ এনভাইৰমেণ্টত। আপোনালোকে ক্ৰছ ছাগলী কৰক, কিন্তু লোকেল জাতটোক পাহৰি নাযাব, আমাৰ যিটো ষ্ট্ৰেংথ সেইটোক পাহৰি নাযাব।
আমাৰ অসমীয়া মানুহখিনিৰ এইটো এটা বেলেগ ধৰণৰ মাইণ্ডছেট আমি দেখাক দেখি যোনে যি কৰি আছে সেইটোকে ফ'ল' কৰোঁ আমাৰ নিজৰ ভালবোৰ পাহৰি যাওঁ ভেলু বস্তুটো তেতিয়া হ'ব যেতিয়া আমি নিজে ভেলু কৰিম ব্ৰিডিঙত ছাগলী বা যিকোনো বস্তুতে এনিমেলছৰ দুটা বস্তু থাকে ছাগলীৰ ক্ষেত্ৰত মাংস আৰু ব্ৰিডিং আমি আমাৰ ঘৰত প্ৰডিউচ হোৱা পোৱালিবিলাকো বাছনি কৰিব পাৰিব লাগিব জানিব লাগিব আৰু সেইটো কাৰণে আমাক এটা ট্ৰেইনিঙৰ প্ৰয়োজন কিদৰে আমি সিহঁতৰ অভাৰঅল কোনটো ভাল কোনটো বেয়া কোনটো গুণ কি আছে আমি এইবোৰ বস্তু জানা দৰকাৰ যিখিনি মাংসৰ কাৰণে ছাগলী আছে সেইখিনি আপুনি ব্ৰিডিঙত লগাই আছে নহ'ব যিখিনি ব্ৰিডিঙৰ কাৰণে ছাগলী আছে সেইখিনি আপুনি মাংসত পঠাই দিছে তাতে আমি মাৰ খাওঁ তাতে আমি ভেলু নাপাওঁ বস্তুটোৰ বহুতে প্ৰশ্ন কৰে আৰু কয় যে বোলে এটা ছাগলী আমাৰ লোকেল ৩,০০০ ৩,৫০০ মইতো নাজানো তেনেকুৱা ধৰণৰ প্ৰডিউচ কৰা নাই আমাৰ ফাৰ্মত আপোনালোকে ৩,০০০ ৩,৫০০ত ছাগলী নাপায় আৰু লোকেল ছাগলী যদি সিমান দামত পাম বুলি ভাবিছে তেতিয়াও নাপায় এজনী ছাগলীৰ বডি ৱেইট 30 কিলো 25 প্লাছ আছে 35 কিলো পৰ্যন্ত বা 37 কিলো পৰ্যন্ত মই পাইছোঁ গতিকে সেনেকুৱা ধৰণৰ ছাগলী যেতিয়া আমি প্ৰডিউচ কৰোঁ লোকেল তেতিয়া আমি সেই ভেলুটো কিয় পাম মাংসত গ'লেও তাতকৈ বেছি ভেলু পাম এই ৩,০০০ ৩,৫০০ ৫,০০০ এনেকুৱা ধৰণৰ মাইণ্ডছেট ৰাখি লোকেলৰ একো ভেলু নাই বা বেপাৰীয়ে আপোনাক ভেলু দিয়া নাই এইবোৰ বস্তু নহয় তেনেকুৱা আপোনালোকে মাৰ্কেটিং কৰিব পাৰিব লাগিব ভাল প্ৰডিউচ কৰক তাৰপিছত মাৰ্কেটিং কৰক সেইকাৰণে আৰম্ভণিতে এটা ট্ৰেইনিং লওক আমাৰ ট্ৰেইনিং হ'বলৈ গৈ আছে আকৌ এইটো মান্থতে এই মান্থৰ লাষ্টৰ উইকত আমাৰ ট্ৰেইনিং হ'ব ডেট ফাইনেলাইজ হোৱা নাই কিন্তু আপোনালোকে যদি ইচ্ছা কৰে মোক তলত এই নাম্বাৰত যোগাযোগ কৰক আৰু হোৱাটছএপ কৰক ফোন কৰিলে বহুত সময় ৰেছপণ্ড কৰিবলৈ নোৱাৰোঁ পিছত কল বেক কৰোঁ কিন্তু আপোনালোকে সদ্যহতে যেতিয়া কণ্টেক্ট কৰিব বিচাৰে মোক যিকোনো ক্ষেত্ৰতে হওক হোৱাটছএপ কৰক তেতিয়াহ'লে মোৰ ভাল হয় সহজে ৰিপ্লাই কৰিবলৈ কাৰণ বহুত ফোন মেছেজ একেলগে ফাৰ্মৰ ব্যস্ততাৰ মাজত নোৱাৰোঁ কৰিবলৈ ডেইৰী ফাৰ্মখন আছে গোট ফাৰ্মখন আছে বাকী আৰু বহুত বস্তু আছে মানুহখিনিৰ লগত কথা পাতিব লাগে নিজৰ মানুহখিনিক চম্ভালিব লাগে বিজনেছ চম্ভালিব লাগে কোনোবা সময়ত নোৱাৰোঁ বেয়া নাপাব আপোনালোকে মোক হোৱাটছএপ কৰক মই সকলোকে ৰিপ্লাই কৰিব ট্ৰাই কৰিম আৰু আমাৰ ট্ৰেইনিঙৰ জৰিয়তে মই অসমখনক গোট ফাৰ্মিং ডেইৰী ফাৰ্মিং ছেক্টৰটোত বহুত আগলৈ নিব চেষ্টা কৰিছোঁ পিক ফাৰ্মিঙতো মন আছিলে কিন্তু বৰ্তমান পিক ফাৰ্মিঙৰ ইণ্ডাষ্ট্ৰিটোত এটা বহুত বেয়া ধৰণৰ সময় এটা পাৰ হৈ আছে যিটো আমি দিগদাৰ হৈছে কপ আপ কৰিবলৈ আৰু যিসকলে কৰি আছে আপোনালোকে ভালদৰে পিক ফাৰ্মিং কৰি থাকক কাৰণ এইটো এটা বহুত ধুনীয়া বস্তু আছিলে আমাৰ নৰ্থ ইষ্টৰ কাৰণে আমাৰ অসমৰ কাৰণে আশা কৰোঁ সেইটো বস্তু আগলৈ ছল্ভ হ'ব বা আমি পাৰিম কিন্তু বৰ্তমানে সদ্যহতে মোৰ হাতত যিখিনি আছে গোট ফাৰ্মিং ডেইৰী ফাৰ্মিং ছেক্টৰটোত ভাল ছাগলী ভাল গৰু চিলেকশ্যন কৰাৰ আইডিয়া কেনেকৈ ধৰণে কৰিব লাগে কেনেকৈ অভাৰঅল চাইণ্টিফিক এখন ডেইৰী আৰু গোট ফাৰ্মিং চলাব লাগে সেই বিষয়ে ট্ৰেইনিঙত আমি বহুতো কথা পাতোঁ অকল থিয়ৰিটিকেল কথা নাপাতোঁ প্ৰেক্টিকেল ফিল্ডত ফাৰ্মত আহি কথা পাতোঁ আৰু সেইখিনিৰ কাৰণে আপোনালোকে এইখিনি মৰম দি আহিছে আমাৰ আগৰ ট্ৰেইনিংবোৰতো আশা কৰিছোঁ আগলৈকেও দি যাব আৰু আজিৰ ভিডিঅ'টোত মই আমাৰ কিদৰে আমি এখন ফাৰ্মৰ ফিমেলবোৰ চুজ কৰিব লাগে আপোনালোকে যি কৰে সেইটো কৰক সেইটোত মোক ক'বলগীয়া নাই কিন্তু আমাৰ লোকেল ব্ৰিডটোক পাহৰি নাযাব নহ'লে বস্তুটোৰ নোহোৱা হৈ যাব আমাৰ ইয়াৰ পৰা আৰু আমাৰ এটা বহুত ধুনীয়া বস্তু নোহোৱা হৈ যাব ক্ৰছ কৰোঁতে আমাৰ লোকেল ব্ৰিডৰ ফিমেলবিলাকৰ সেই কোৱালিটিবোৰ নোহোৱা হৈ যাব প্ৰত্যেকবাৰে যেতিয়া সেনেকুৱা ধৰণৰ মাইকী পোৱালিবোৰ আমি কৰাই থাকিম আগলৈ বেলেগ জাতৰ মেইল আনি পেলাই অ'ৰ পৰা তেতিয়া সেইটো হ'বই আৰু যিসকলে আপোনাক পিয়'ৰ বুলি কৈ আছে আপোনালোকে সেইবোৰ জানিব লাগিব পিয়'ৰ কোনটো পিয়'ৰ নহয় কোনটো F1 F2 এইবিলাক বহুত বস্তু আছে সেইবোৰত মাথা মাৰিব নালাগে এটা ভাল ব্ৰিডাৰ এজনী ভাল ফিমেল 5জনী ভাল ফিমেল 10জনী ভাল ফিমেল এনেকুৱা ধৰণৰকৈ বা 3জনী দি আৰম্ভ কৰক সেনেকুৱা ধৰণৰ ফিমেল কৰক যিখিনি ঘৰত আছে সেইখিনিও আপোনালোকে চাওক কোনখিনি ভাল কোনখিনি বেয়া এইবোৰ জানিবলৈ চেষ্টা কৰক আৰু বেলেগ ধৰণৰকৈ চ'ৰ্চবিলাকৰ পৰা জানিবলৈ আগবাঢ়ক জানি আগবাঢ়ক এইখিনিয়ে মোৰ আজি ভিডিঅ'টো আছিলে মাংসৰ কাৰণে কোনটো আৰু ব্ৰিডিঙৰ কাৰণে কোনটো এইবোৰ বস্তু বহুত দৰকাৰী সেইবোৰ বস্তু জানিবলৈ চেষ্টা কৰক জানক শিকক আমাৰ লগত যোগাযোগ কৰক মোৰ লগত যোগাযোগ কৰক যিখিনি পাৰোঁ হোৱাটছএপৰ জৰিয়তে প্ৰথমে কণ্টেক্ট কৰক ফোনত যদি নাপায় মই কল বেক কৰিম আৰু অল অভাৰ আছাম আপোনালোকে য'ৰ পৰাই ভিডিঅ'টো চাই আছে চেষ্টা কৰোঁ আমি ডেলিভাৰ কৰিবলৈ ছাগলী তালৈকে কিন্তু বাছৰ বস্তুবোৰ চাব লাগে আমি ছুপাৰত পঠোৱা হয় গতিকে বৰপেটা মঙলদৈ লাইনেদি আমি বেলেগ জেগালৈকে যিবোৰ বাছ আপাৰ আছামৰ ফালে যায় সেইবোৰ পঠাওঁ আৰু উল্টা ছাইডৰ পৰা হ'লে আমাৰ মঙলদৈৰ পৰা আমি পঠাব লাগে বা মঙলদৈৰ পৰা ল'ৱাৰ আছামৰ ফালে যোৱা বাছত পঠাব লাগে চ' এইবোৰ বস্তু আমি আপোনালোকে ইচ্ছা কৰিলে আমি কৰিব পাৰিম কিন্তু নিজৰ ব্ৰিডটোক পাহৰি বেলেগ ধৰণৰ ছাগলীৰ প্ৰতি যিটো আমাৰ আকৰ্ষিত হৈ গৈছোঁ আমি সেই বস্তুটো এটা ব্ৰেক মাৰক আৰু চাওক কোনটো ভাল কোনটো বেয়া বছৰত 2 বছৰত 3বাৰ পোৱালি কোনটো ব্ৰিডে দিয়ে কেইটাকে পোৱালি দিয়ে এইবোৰ প্ৰশ্ন কৰক আৰু আমাৰ ইয়াতে এডাপ্টেবিলিটিটো চাওক কোনটো বস্তু কিমান ব্ৰিডটো নহয় এডাপ্টেবিলিটিটো মন কৰক কোনটো বস্তু আমাৰ ইয়াতে বেছি খাপ খাই আছে সহজে আপোনালোকে কৰিব পাৰিব লোকেল ব্ৰিডৰ হাই কোৱালিটি ফিমেল লওক লোকেল থলুৱা বুলি কওঁতে আছাম হিল গোট ব্লেক বেংগল বুলিয়েই নহয় বহুত এনেকুৱা কালাৰ আছে যিবিলাক ৰেজিষ্টাৰ্ড হৈ থকা নাই কিন্তু আমাৰ লোকেল হয় ইয়াৰে হয় সেনেকুৱা ধৰণৰ ভাল ফিমেলবোৰ চুজ কৰক মই অলৰেডি কোৱালিটিবোৰ কৈ দিলোঁ আজিৰ ভিডিঅ'ত এইখিনি আছিলে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে বুজি পাইছে
আপোনালোকে ফেচবুক আৰু ইনষ্টাগ্ৰামতো আমাক ফ'ল' কৰিব আমাৰ পেজৰ লিংকবোৰ তলত দিয়া হৈ আছে আৰু এইদৰে আমি অসমত গোট ফাৰ্মিং ছেক্টৰতো বহুতো কাম কৰিম আৰু ভাল ভাল এনিমেল প্ৰডিউচ কৰি বাহিৰলৈকে পঠাম আমাৰ ব্ৰিডটো চাহিদাটো বঢ়াম বহুত বহুত ধন্যবাদ মাৰ্কেটিংটো কৰি থাকক আপোনালোকে নিজৰ লেভেলত কৰি থাকক এইদৰে কৰিলেহে আমি সেই ভেলুটো পাম ৰাইট ভেলুটো পাম গতিকে আপোনালোকে নিজে নিজৰটো ভেলু কৰক আনে আপোনাক নিশ্চয় ভেলু কৰিব বহুত বহুত ধন্যবাদ গোট ফাৰ্মিং ডেইৰী ফাৰ্মিং সকলো দিশতে বিজনেছ লাইনত এগ্ৰিকালচাৰ ছেক্টৰত কাম কৰি থাকক আগবাঢ়ি থাকক আপোনাৰ শক্তি আপোনাৰ বিশ্বাস